APSC Mains 2014ত অহা এথিক্সৰ এটা প্ৰশ্ন। What do you understand about values and ethics? In what way is it important to be ethical along with being professionally competent? প্ৰশ্নটোত কৈছে যে মূল্যবোধ আৰু নৈতিকতাৰ বিষয়ে আপুনি কি বুজি পায়? পেছাগতভাৱে দক্ষ হোৱাৰ লগতে নৈতিকতাও কি দিশত গুৰুত্বপূৰ্ণ? মূল্যবোধ আৰু নৈতিকতা হৈছে ব্যক্তিৰ ব্যক্তিত্বৰ দুটা গুৰুত্বপূৰ্ণ দিশ। মূল্যবোধে ব্যক্তিৰ বিশ্বাস ব্যৱস্থাক বুজায় যদিও নৈতিকতাই সমাজত তেওঁলোকৰ আচৰণৰ সংজ্ঞা দিয়ে। ব্যক্তিৰ ব্যক্তিগত লগতে পেছাদাৰী জীৱনতো নৈতিকতা আৰু শক্তিশালী মূল্যবোধ থকাটো অতি গুৰুত্বপূৰ্ণ। মূল্যবোধ আৰু নৈতিকতা বুজা। আণ্ডাৰষ্টেণ্ডিং ভেলুজ এণ্ড ইথিক্স। মূল্যবোধ বুলিলে ব্যক্তিৰ ব্যক্তিত্ব গঢ় দিয়া আৰু সমাজত তেওঁলোকৰ আচৰণৰ পথ প্ৰদৰ্শন কৰা বিশ্বাস আৰু নীতিক বুজোৱা হয়। এই মূল্যবোধসমূহ সাংস্কৃতিক, ধৰ্মীয় বা ব্যক্তিগত হ'ব পাৰে। নৈতিকতা ইথিক্স। আনহাতে নৈতিকতা হৈছে সমাজত ব্যক্তিৰ আচৰণ নিয়ন্ত্ৰণ কৰা নীতি। এই নীতিসমূহৰ ভিতৰত সততা আৰু জবাবদিহিতা আদি অন্তৰ্ভুক্ত। নৈতিক হোৱাৰ গুৰুত্ব। দ্য ইম্পৰ্টেঞ্চ অৱ বিং ইথিকেল। পেছাদাৰী দক্ষতা। নৈতিক হোৱাটো গুৰুত্বপূৰ্ণ হোৱাৰ দৰেই পেছাদাৰীভাৱে দক্ষ। আচলতে নৈতিক আচৰণ পেছাদাৰী দক্ষতাৰ পূৰ্বচৰ্ত। ই নিশ্চিত কৰে যে এজন ব্যক্তিৰ সিদ্ধান্ত আৰু কাৰ্য তেওঁলোকৰ অংশীদাৰসকলৰ স্বাৰ্থত হয়। বিশ্বাস গঢ়ি তোলা। নৈতিক আচৰণে অংশীদাৰসকলৰ সৈতে বিশ্বাস গঢ়ি তোলাত সহায় কৰে। ইয়াৰ পৰা দেখা যায় যে এজন ব্যক্তি নিৰ্ভৰযোগ্য, জবাবদিহি আৰু সততা আছে, যিটো শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ ক্ষেত্ৰত অতি প্ৰয়োজনীয়। শক্তিশালী মূল্যবোধৰ সুবিধাসমূহ। বেনিফিটছ অৱ ষ্ট্ৰং ভেলুজ। ব্যক্তিগত বৃদ্ধি, পাৰ্চনেল গ্ৰোথ। শক্তিশালী মূল্যবোধে ব্যক্তিক ব্যক্তিগত আৰু আৱেগিকভাৱে বৃদ্ধি কৰাত সহায় কৰিব পাৰে। তেওঁলোকে এজন ব্যক্তিক জীৱনত সঠিক সিদ্ধান্ত আৰু বাছনি কৰিবলৈ পথ প্ৰদৰ্শন কৰিব পাৰে। চেঞ্জ অৱ পাৰ্পছ। শক্তিশালী মূল্যবোধ থকাটোৱে ব্যক্তিক জীৱনৰ উদ্দেশ্য আৰু দিশৰ অনুভূতি দিয়ে। তেওঁলোকে এজন ব্যক্তিক লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰিব পাৰে আৰু সেই লক্ষ্যত উপনীত হোৱাৰ দিশত কাম কৰিব পাৰে। সম্পৰ্ক গঢ়ি তোলা। বিল্ডিং ৰিলেশ্যনশ্বিপ। ভাগ কৰা মূল্যবোধে পৰিয়াল, বন্ধু-বান্ধৱী আৰু সহকৰ্মীৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ়ি তোলাত সহায় কৰিব পাৰে। ব্যক্তিৰ ব্যক্তিগত আৰু পেছাদাৰী জীৱনত মূল্যবোধ আৰু নৈতিকতা অতি প্ৰয়োজনীয়। নৈতিকতা আৰু শক্তিশালী মূল্যবোধ থকাটোৱে ব্যক্তিক সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিব পাৰে আৰু শক্তিশালী সম্পৰ্ক গঢ়ি তুলিব পাৰে। ব্যক্তিসকলে নৈতিকতা আৰু মূল্যবোধৰ গুৰুত্ব বুজি দৈনন্দিন জীৱনত অন্তৰ্ভুক্ত কৰাটো গুৰুত্বপূৰ্ণ।